কি হ'ল মনটো মাৰি আছে যে কিমান তোমাৰ আছে ভোকৰ গোটেই একদম গৰুখা মানুহখন আছে গৰু মাৰি আহি আঁতৰি যাম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ। আজি আমি যাত্ৰা কৰিম নুমলীগড়ৰ দিশে। যিহেতু নুমলীগড়ত আমাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলবাণী চিগাৰ ৰাম পৰাজয় সীতাৰ পাতাল গমন ভাওনাখন অনুষ্ঠিত কৰা হৈছে। গতিকে আমি যাম আৰু আপোনালোকক ৰাস্তাত ঘটা তিতা মিঠা সেই অভিজ্ঞতাবোৰৰ সাক্ষী কৰিম মোৰ সৈতে। যিহেতু আমাৰ ঘৰৰ পৰা ফুলবাণী চিগালৈ প্ৰায় 12 কিলোমিটাৰ দূৰত্ব, সেয়েহে এই স্কুটিখনেই লৈ মই 12 কিলোমিটাৰ পথ আগুৱাই আহিবলগীয়া হয়। এয়া পালোহি মই ফুলবাণী চিগা, আৰু ফুলবাণী চিগাত মোলৈ হেনো বাছখন অথনিৰ পৰা ৰৈ আছে। গতিকে চাওঁচোন বোলক ভিতৰতে ড্ৰাইভাৰ দাদা গাড়ীখন স্পীড চলাব দেই। মোৰ চেনেলটো বিলাক কিবা এটা কৰি দিয়ক। সকলোৱে ছাবস্ক্ৰাইব কৰি লওক, চাইডত ঘণ্টাটো বজাই দিব নেদিব। য়েছ, এয়া সুবনে আমাৰ লগত ডালমিকি কৰিব। কিবা এষাৰ কৈ দিয়া। সহায় কৰিব। এয়া আমাৰ দুখৰ মাতৃ দেৱী আৰু দুখৰ মাহী, কিবা এটা কৈ দিয়ক। No, 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 no. এয়া আমাৰ প্ৰাণজিৎ গায়ন ডাঙৰীয়া। প্ৰাণজিৎ কিবা এটা কৈ দিয়া। আজি অৰুণোদয় ভাওনা আছে আমাৰ নুমলীগড়ত, আৰু এই চেনেলটো নতুনকৈ খুলিছে। ইয়াক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিম। এইটো আৰু ঘণ্টা বুটামটো কিনিব দেই। এইজনক সকলোৱে চিনি পায়, সমীৰণ এটা মিঠা নাম। কোৱা, এইটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ। মানৱ দা নতুন মানুহ, নতুন চেনেল, গতিকে সকলোৱে সহযোগ কৰিব। আজি আমি নুমলীগড় গৈছোঁ। এয়া আমাৰ চেনেলৰ ককায়েক। গৰমত তিনয়ন ভাইটিয়ে এটা নতুনকৈ ইউটিউব চেনেল খুলিছে, গতিকে সকলোৱে তাক মৰম দিব। সি সদায় বেলেগতকৈ বেলেগ আদৰ্শ। চিভিলাইজেশ্যন এই দিব্যজ্যোতি দাঁতে এই আমাৰ কুলৰ বেদান্ত দা। চেনেলটো আপোনালোকে আগবঢ়াই দিব, ভাল লাগিব। আমাৰ শুভেচ্ছা আছে, নতুন নতুন গঠনমূলক কণ্টেণ্ট বাছি ল'ব তিনিজনে, ভাল লাগিব। মানুহটো কালাৰটো খেতিৰ কাৰণেহে হৈছে দেই তেনেকুৱা। এই আমাৰ অকণি কিবা এটা কৰিম। এয়া আমাৰ প্ৰাঞ্জল পাপু গগৈ সভাপতি। কিবা আশা কৰি দিয়া। তিনয়নে চেনেল এটা খুলিছে, ভাল পাইছোঁ। চেনেলটো মৰম কৰক। তিনয়নে পইচা পালে খালি কিবা খুৱাই দিব লাগিব আমাক। গ্লাজো খুলি লওক, গ্লাজো খুলি। এই আমাৰ চিপো, আমাৰ মাইনা। এই আমাৰ দাই পাৰ্থ চাৰিং। কিবা এটা কৈ দিয়া। লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। বৰ্তমান আমি জীৱন পাইছোহি। আমাৰ গাড়ী উঠিলে আমাৰ দিব্য। কিবা এটা কৈ আমি ভাওনা কৰিবলৈ আহিছোঁ কাজিৰঙা নহয় ক'ৰবাত কিবাহে। এই চেনেলটো অকলে মোৰ নহয় দেই, দিব্যৰো হয় কিন্তু। গোটেই ৰাতিটো যে আমি ঘৰখন এৰি ওলাই আহোঁ, এই ঘৰখন এৰি ওলাই অহাৰ পাছত কিন্তু এই মানুহখিনিৰ লগতে আমি গোটেই ৰাতিটো ফূৰ্তি আনন্দৰে কটাওঁ, আৰু যাৰ আৰম্ভণি হয় এই বাছখনৰ পৰা। দাদা মই নতুন ইউটিউব চেনেল এটা খুলিলোঁ, কিবা এটা কৈ দে। ধন্যবাদ। মই কি ক'ম, এই ছাবস্ক্ৰাইব কৰিব, লাইক এইটো কবিতাটো গাই লওঁ। মৰম নহয় মেঘৰ গাজনি গাই দে। এয়া আমাৰ লক্ষ্যদাই আজি আমাৰ লগত সন্মান কৰিব। আজি আকৌ আহি থাকোঁতে এটা ইণ্টাৰেষ্টিং ঘটনা হ'ল। আমি লক্ষ্যদাক হাঁহ চৰাইতে এৰি গুচি আহিলোঁ। ইমানেই উৎপাত বাছৰ ভিতৰত, হাঁহ চৰাইতে এৰি গুচি আহিলোঁ। আহক গোটেই ইনচিডেণ্টটো প্ৰাণজিতে আপোনালোকক কৈ আছে শুনক। বিক্ৰমে হনুমান গাই থাকে, লক্ষ্যদাই কেতিয়াবা গায়, কিন্তু পাৰমানেণ্টে এতিয়া বিক্ৰমে বেছিকৈ গাই থাকে নাই। এতিয়া হাঁহ চৰাইত উঠিব বুলি মানুহজন ৰখাই ধৰিলোঁ, আমি আহি দিয়ক পালোহি। লক্ষ্যদা কিবা আপুনি কিবা এনেই মনত আপোনাৰ কিবা আশা থাকিলে নি? নাই। আমি আহি পালোহি নুমলীগড় পংকা, য'ত আমাৰ ভাওনা ভাগি অনুষ্ঠিত হ'ব। এয়া চাওকচোন, আমি উপস্থিত হোৱাৰ লগে লগে আমাৰ নাটখন খোল তালেৰে আদৰিবলৈ কিদৰে অপেক্ষা কৰি আছিল। তেওঁলোকৰ অপেক্ষা যেন অন্ত পৰিল।
আৰু আমাৰ নাটকৰ এনেদৰে আদৰি মণিকূটত স্থাপন কৰিবৰ বাবে লৈ গৈ আছে। খাবলৈ নোপোৱাৰ বাবে খং কৰি থকা দিব্যই অৱশেষত খাবলৈ ধুনীয়াকৈ পালে। আমি নুমলীগড়লৈ আহিলে প্ৰায়ে আমাৰ আটাইতকৈ প্ৰিয় খাদ্যটোৱে হৈছে এই যে বৰা চাউল, কোমল চাউলৰ লগত আলু, জলকীয়া দিয়ে, সেয়া আমি বহুত বেছি ভাল পাওঁ। খোৱা বোৱা পৰ্ব সামৰি এতিয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হোৱাৰ সময় কিন্তু আহি গ'ল। কিন্তু আমাৰ উৎপাতবোৰ কিন্তু নকমে দেই। গিয়েক ঘৈণীয়েক খালে একেলগে বহি আছে কেলে? এয়া অকণি আমাৰ ফুলন দেৱী ওলাইছে। প্ৰাঞ্জিতে দাড়ি কাটিছে। এয়া আমাৰ প্ৰবাল দাই পিঠি ফালৰ পৰা দেখুৱাৰ কাৰণে বেয়া পাইছে, কিন্তু পিঠি ফালৰ পৰা যেনেকুৱা মানুহ আগফালৰ পৰা একে মানে ধুনীয়া। প্ৰবালে কিবা এটা কৈ দিয়ক। নহয় কিবা এটা কৈ দিয়ক। মোৰ এইটো নতুন ইউটিউব চেনেল হয়। সকলোৱে সহায় সহযোগিতা কৰি পিনি ল'ৰাটোক আগবঢ়াই দিব দেই। ধন্যবাদ দেই। আজি আমি ভাওনা কৰিবলৈ আহিলোঁ। বৰষুণ দি দিলে পুৰা দবা খুন্দি আছে, সাংঘাতিক বৰষুণ। সপুৰা আমাৰ মন বেয়া, আজি সভাপতি মন বেয়া। বৰষুণ দিছে বৰষুণ দিছে যদি অকণি গাত তত নাই ওলাবলৈ। দায়িত্বটো পাঞ্জক দি দিছোঁ। আমাৰ দিব্য মেকআপ আৰ্টিষ্ট, আমাৰ ঋতুৰাজ বৰা বুলি ক'লে চবে চিনিবে। লাডেন ওৰফে লাডেনে খুব ধুনীয়া মেকআপ কৰে। এজন খুব প্ৰতিভাসম্পন্ন আমাৰ শিল্পী হয়। হিৰণ্য দত্তই তেওঁ গোটেই পৰিবাৰৰ লগত জেং কৰা দিছে। লাডেনৰ দুখ সেইকাৰণে হয় ভাওনা ল'বলৈ কৈছে, নহ'লে তাইক ল'বলৈ কৈছে নে কি ক'লে? গাৰ্লফ্ৰেণ্ডে ইয়াক কৈছে যে মোক লাগে নে তোক ভাওনাক লাগে, এতিয়া উত্তৰটো আজিলৈকে দিব পৰা নাই। ৰ'বা মই আইখন কৰি লওঁ বুলি উত্তৰ দিম। ৰ'বা আকাশ ওৰফে ভলুকা, আজি বিশ্বামিত্ৰ ভলুকা। আমাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ আমাৰ প্ৰচাৰ সম্পাদক। এখেতলোক দুজন অভিন্ন, বিশেষ পাৰ্থক্য নাই এখেতলোক দুজনৰ। আৰু এই তিনিজন ঠিকে আছে। এই তিনিজন একদম একে শাৰীৰিক অৱয়ৱৰ পৰা আদি কৰি সকলো। প্ৰাচুৰ্যবাবু দত্ত মোৰ হৃদয়খন দেখাই দিবলৈ লৈছে, কিমান পৰিষ্কাৰ পৰিচ্ছন্ন। ভাওনাখন আৰম্ভ কৰাৰ আগতে আমি এনেদৰে প্ৰথমে সকলোৱে ভগৱানক এবাৰ স্মৰণ কৰি লওঁ। আজি যিহেতু প্ৰথম, সেইবাবে মই আপোনালোকক সকলোবোৰ দেখুৱাবৰ বাবে যত্ন কৰিছোঁ। আমি মেকআপ চেকআপ কৰি আমাৰ এতিয়া সকলোবোৰ ওলাই আহিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব, চেনেলটো যাতে আপোনালোকে আগবঢ়াই দিলে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ল'ৰাটোক আশীৰ্বাদ কৰিব, নতুনকৈ খুলিছে। আমিও সহায় সহযোগিতা যিমান পাৰোঁ আগবঢ়াম, আপোনালোকেও আশীৰ্বাদ কৰিব। আজিৰ পৰা আপোনালোকে আপোনালোকৰ প্ৰিয় মানুহক সদায় লগ পাই থাকিব মোৰ জৰিয়তে দেই। গতিকে বসন্ত বৰুৱা আছে, বসন্ত বৰুৱা তোমাৰ কি কৰি দিয়া ভালকে? কি কৈছা? ঘৰত গাইছোঁ। আজি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। যিসকলে নতুনকৈ চাব, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ পৰা বসন্ত বৰুৱা সদায় লগ পাব মোৰ জৰিয়তে দেই। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ ধুনীয়া অসমৰ শ্ৰেষ্ঠ ৰাম। আজি ল'ৰাটোৱে নতুনকৈ ইউটিউব চেনেলটো খুলিছে। আপোনালোকে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বহুত ব্যতিক্ৰম বিষয় চাবলৈ আপোনালোকে আপোনালোকে চেনেলটো ফ'ল' কৰিব, লগতে বেল আইকনটো। আৰু আজিৰ পৰা সদায় লগ পাব প্ৰাঞ্জিত জ্ঞানত মোৰ ব্লগত। কেতিয়াবা মই নোৱাৰিলে ইউ কৰি দিব, ঠিক আছে? এয়া চমৰা ওলাই আছে, চমৰা উলিয়াই আছে। চবতকৈ মৰমৰ কথা আৰু আমাৰ ৰাকেশ দা। প্ৰথম চিনটো কৰি আহি ছেকেণ্ড চিনৰ বাবে ৰেডি হৈছোঁ। এয়া লগত আছে মোৰ বৌ, ৰাজীৱ দাহঁতৰ বৌ। আজি ৰাজীৱ দাহঁতৰ বৌ, ৰাজীৱ দাৰ ল'ৰাটোৱে আজি ল'ব ন।
চৰিত্ৰত অভিনয় কৰিছে লগতে বৌ আহিছে আজি বৌৰ লগত পুৰা উৎপাত কৰি আছো আমি বহি কথা পাতি আছো বৌয়ে সহায় কৰিছে বৌয়ে আমাৰ এই মোবাইলবোৰ ৰক্ষা কৰি আছে দেই যদিও কালি বৰষুণ দিছিলে কিন্তু গৰমটো কোনো গুণে কম নহয় দেই সেয়েহে সকলোবোৰ ইমান নিউট্ৰেল হ'ব সেয়েহে চাওকচোন দুই এটা চিন কৰাৰ পাছত বোলো নমস্কাৰ দে আজি কি গাবি কি গাবি গাব হ'ব হুলা ৰাতিতে দেখুৱা আমি ৰেডি হৈ গলো আপুনি আজৰি হৈ গ'ল আজৰি হৈ গ'ল অনুভৱটো কৰি দেখোন তোমাক কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে ভাওনা কৰি ৰাইজ যথেষ্ট আৰু নতুন চেনেলৰ কাৰণে কিবা এটা কৰি দিয়া এয়া নতুনকৈ চেনেল এটা খুলিছে সকলোৱে লাইক বেল দবাই দিব ভাওনাস্থলীত একদম মৰম লগা কন্যাই দিন লগ পাইছো তোমালোকৰ নামটো কি দিয়া বৰ মৰম লগা লগত পাৰিম দেই বৰ্তমান ভাওনা শেষ কৰিলো ভাওনা শেষ কৰিলে চবে কাপোৰ চেঞ্জ কৰি আছে আৰু চব খানা খাব খানা খাই ঘৰা ঘৰি হ'ব সকলোৱে কাপোৰ কানি আছে তাৰপৰা আৰু কি কৰিব লাগিব আৰু নালাগে থেংক ইউ ৰাতিপুৱা 4:40 হৈছে ৰাতিপুৱা 4:40 সেই এতিয়া মুতিছে দেখিছে নে পানীতে মুতি আছে এনেকে চেনেল চলিব আকৌ যিটো নেচাৰেল চব বস্তু এইবোৰ চব বস্তু নেচাৰেল তাৰপৰা ৰাতিপুৱা কাইলৈ প্ৰসাদ বনাই খাব দালি বনাই খাব প্ৰসাদত এই দিব কিবা এটা কৈ দে পালহীয়া আচলতে এই ধেমালিবোৰ এই আন্তৰিকতাবোৰৰ মাজেৰে আমি সময়বোৰ পাৰ কৰোঁ আন্তৰিকতা ধেমালিৰ মাজত কেতিয়াবা কিন্তু এনেদৰে কথাবোৰ খেলি মেলি হৈ যাব পাৰে